আগৰ ভিডিঅ'টোত উৎপাদক বিশ্লেষণ কৰা এটা শিকিছিলোঁ আমি হেতু অলপমান ইজি আছিলে কিন্তু অলপ বেলেগ ধৰণৰ এটা উৎপাদক বিশ্লেষণ আজি তোমালোকক শিকাও বুলি ভাবিছোঁ কাৰণ এনে ধৰণৰ উৎপাদক বিশ্লেষণ কৰিবলৈও তোমালোকে পাবা 2 x স্কয়াৰ প্লাস 2 ৰুট ওভাৰ 2 প্লাস 2 এতিয়া চোৱা x স্কয়াৰ প্লাস ইয়াত x তো থাকি গৈছে ইয়াত ব্ৰেকেটৰ ভিতৰত এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যোন দুটা যোগ বা বিয়োগ কৰিলে 2 ৰুট ওভাৰ 2 ওলাব লাগিব আৰু এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যোন দুটা পূৰণ কৰিলে ইয়াৰ আগত কি আছে x স্কয়াৰৰ আগত 1 আছে একো নাই মানে 1 আছে 1 আৰু 2 পূৰণ কৰিলে 2 এ পাম ঠিকে 2 ওলাব লাগিব ইয়াৰ এই ব্ৰেকেটৰ মাজত এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যোন দুটা পূৰণ কৰিলে 2 ওলাব লাগিব আৰু যোগ বা বিয়োগ কৰিলে 2 ৰুট ওভাৰ 2 ওলাব লাগিব afle so এতিয়া ইয়াত ৰুট 2 প্লাস ৰুট 2 afle so এটো কেনেকৈ হল গম পা ৰুট 2 মানে কি ইয়াত একো নাই মানে 1 আছে তাৰ পিছত আকৌ যোগ ৰুট 2 ইয়াতো 1 আছে 1 মিলি কি হল 2 হল তাৰ পিছত ৰুট 2 এনেকৈ এতিয়া চোৱা x স্কয়াৰ ৰুট 2 আৰু ৰুট 2 যদি আমি পূৰণ কৰো ৰুট ওভাৰ 2 পূৰণ ৰুট ওভাৰ 2 তো চোৱা ৰুট ওভাৰ 2 কেটা আছে দুটা আছে স্কয়াৰ ইয়াত দুটা নাই জানো ৰুট ওভাৰ 2 ইয়াতটো দুটা সোমাই আছে কাৰণ স্কয়াৰ হল স্কয়াৰ আৰু ৰুট ওভাৰ 2 কাট খাই পিনি কিমান হল 2 হল ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 2 পূৰণ কৰিলে 2 হয় মানে একে সংখ্যা ৰুট ওভাৰ লগা দুটা সংখ্যা যদি পূৰণ কৰা হয় সেই সংখ্যাটোৱে হয় ৰুট ওভাৰ কেটা কাট খাই যায় মনত ৰাখিবা হেতু কথাই তাৰ পিছত চোৱা x স্কয়াৰ প্লাস এতিয়া ৰুট 2 আৰু ৰুট 2 পূৰণ কৰি সেইকাৰণে 2 টো পালো সেইকাৰণে এই দুটা সংখ্যা ললো ব্ৰেকেটৰ মাজত এতিয়া x স্কয়াৰ টো লিখিলো তাৰ পিছতে আছে ৰুট 2 এনেকৈ পূৰণ কৰিছো দেই এটোৱে ৰুট 2 টো ইয়াক এবাৰ আকৌ ৰুট 2 টো ইয়াক এবাৰ ৰুট 2x এটোৱে পূৰণ কৰিলে ৰুট 2x হল তাৰ পিছত প্লাস হ'ব আকৌ ৰুট 2 আৰু x পূৰণ কৰিলো ৰুট 2 হল তাৰ পিছত ৰুট 2x প্লাস 2 এতিয়া আমি ইয়াৰ পৰা x টো কমন লম লগে x ইয়াত x দুটা আছে নহয় এটা কমন ললো এটা ইয়ালে লৈ আনিলো এটা বাকি থাকিলে তাৰ পিছত ইয়াত থাকিলে কিমান ৰুট 2 থাকিলে প্লাস এফলে চোৱা এটো ইয়াত যে x প্লাস ৰুট 2 পালো আকৌ x প্লাস ৰুট 2 এ ইয়াত ওলাবই মানে সিওৰ হেতু ৰুট 2 লিখি ললো ইয়াৰ পৰা চোৱা ৰুট 2 লৈ আনিলো ৰুট 2 লৈ ইয়াৰ পৰা কমন ললে মানে ইয়াত থাকিব x সো আকৌ এটো নিচিনাই হল ৰুট 2 আৰু ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 2 যদি পূৰণ কৰো তেনেহলে আমি 2 নাপাম জানো সেইকাৰণে এই 2 টোৰ পৰা ৰুট ওভাৰ 2 টো কমন ললো ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 2 পূৰণ কৰিলে আকৌ 2 পাম মানে একেটা সংখ্যাই পাম ইয়াত দেখাইছিল নহয় এটো নিচিনা এতিয়া x প্লাস ৰুট ওভাৰ 2 x প্লাস ৰুট ওভাৰ 2 এটোৱে হৈছে উৎপাদক বিশ্লেষণ আৰু মূল উলিয়া বুলি যদি হয় তোমালোকক তেনেহলে x প্লাস ৰুট ওভাৰ 2 ইকুৱেল 0 এনেকৈ কৰিবা তাৰ পিছত আকৌ অৰ x প্লাস ৰুট ওভাৰ 2 ইকুৱেল 0 x ৰ মানটো কিমান লালে মাইনাস ৰুট ওভাৰ 2 x ইকুৱেল টু মাইনাস ৰুট ওভাৰ 2 এটো চোৱা এনেকুৱা ধৰণৰ এটো 2 ৰুট ওভাৰ 2 এনেকুৱা ধৰণৰ অংকবিলাক যদিহে আহে আমি যদি একেবাৰে অনুশীলন নকৰাকৈ যাওঁ তেনেহলে এটো আমাৰ আইডিয়াটোৱে নাহিব নহয় জানো সেইকাৰণে অংক অনুশীলন কৰিব লাগিব অনুশীলন কৰাৰ লগে লগে প্ৰশ্নটো দেখাৰ লগে লগে তোমালোকৰ আইডিয়াটো আহি যাব সেইকাৰণে বহুত বেছি অনুশীলন কৰিবা